বগীবিল দলংখন কোনে কেতিয়া শুভাৰম্ভ কৰিছিল? 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ আটাইতকৈ দীঘল দলংখন কি? ভূপেন হাজৰিকা সেতু। ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান? 60 টন। ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে? ধলা শদিয়াক। ভূপেন হাজৰিকা সেতুৱে কেতিয়া উদ্বোধন কৰে? 2017 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেতিয়া মাজুলীক মহকুমাক পূৰ্ণাংগ জিলাৰূপে গঠন কৰা হয়? 2016 চনৰ 8 ছেপ্টেম্বৰত। অসমৰ সাক্ষৰতাৰ হাৰ কিমান? 72.19%। অসমৰ কোনখন জিলাত জনসংখ্যা বেছি? নগাঁও। অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি? কামৰূপ। অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি? কামৰূপ মহানগৰ। অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ ভাষা? আৰ্য। কোন চনত আইন মতে অসমীয়া ভাষাক ৰাজ্যিক ভাষা চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? 1960 চনত। সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? শকুন্তলা। অনুবাদ কৰিছিল লম্বোদৰ বৰাই। বিয়োগী কবি কাক আখ্যা দিয়া হয়? ৰঘুনাথ চৌধুৰীক। প্ৰাচীন অসমৰ বিষয়ে কোনে লিপিত তথ্য পোৱা যায়? এলাহাবাদ স্তম্ভত। কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বিশ্বসিংহ। হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? ৰঘুদেৱ নাৰায়ণে। বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? মাধৱদেৱ। কেতিয়া কনকলতা শ্বহীদ হৈছিল? ভাৰত ত্যাগ আন্দোলনত। কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক ৰজা কোন আছিল? হৰ্ষবৰ্ধন। নামঘোষা কোনে ৰচনা কৰিছিল? মাধৱদেৱে। অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? বেংগল গেজেট। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত? মুম্বাইত। হিষ্টৰী অৱ দ্য আছাম ৰাইফলছ গ্ৰন্থখনৰ লেখক কোন? L.W. শ্বেক্সপীয়েৰ। মহাত্মা গান্ধী কেতিয়া অসমলৈ অহা নাছিল? 1942 চনত। তলৰ কোনখন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়? জাপান। NEP ফুল ফৰ্ম কি? নেশ্যনেল এডুকেশ্যন পলিচি। অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? যোৰহাট। কলিকতা হিন্দু কলেজ কোনে স্থাপন কৰিছিল? ৰাজা ৰামমোহন ৰায়। লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? অসম সাহিত্য সভাই। ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত? লোহিত নদীৰ ওপৰত। পানীদিহিং কোনখন জিলাত অৱস্থিত? শিৱসাগৰ জিলাত। লতাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয়? ৰাজেশ্বৰ সিংহৰ দিনত। পংগল কোন ৰাজ্যৰ সংস্কৃতি? তামিলনাডু। বসু ডিমা কোন সম্প্ৰদায়ে পালন কৰে? ডিমাছাসকলে। 1956 চনত কিহৰ ভিত্তিত নতুন ৰাজ্য গঠন কৰিছিল? ভাষা। ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল? চন্দ্ৰধৰ বৰুৱা। অসমৰ কোনখন ঠাইত হুদুম পূজা কৰা হয়? গোৱালপাৰা। মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? অনিৰুদ্ধ। বেলিমাৰৰ বুৰঞ্জী কাৰ ৰচনা? বিশ্বেশ্বৰ বৈদ্যাধীশ। হাছাং কোন জনগোষ্ঠীৰ উৎসৱ? ৰাভা। কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হয়? 1515 চনত। পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰিব পাৰি? 4টা। সত্যমেৱ জয়তে কোনটো উপনিষদে উল্লেখ আছে? মুণ্ডক উপনিষদ। এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন? ভোগেশ্বৰ বৰুৱা। এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল? বিদ্যুৎ গোস্বামী। প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? শিৱসাগৰ। জয়দ্ৰত বধ কাব্য ৰচনা কাৰ? কবিৰত্ন সৰস্বতীৰ। মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? মল্লদেৱ। কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? নৰনাৰায়ণে। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ৰঘুদেৱ। পৰীক্ষিত
নাৰায়ণ কাৰ পুতেক আছিল? ৰঘুদেৱৰ। ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? অনন্ত কন্দলীয়ে। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? 1581 খ্ৰীষ্টাব্দত। কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল? মংগোলীয়। কছাৰীসকলৰ শেষ ৰজা কোন আছিল? গোবিন্দ চন্দ্ৰ। কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ডিমাপুৰ। বাল্মীকি ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে। কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? 1530 চনত। আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰিছিল? মাওলুং ৰাজ্যত। কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা ভাষণ দিছিল? চুহুংমুং। শংকৰদেৱক কোনজন ৰজাই ধৰ্মপ্ৰচাৰত সহায় কৰিছিল? নৰনাৰায়ণে। নৰবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল? কৃষ্ণ। বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি? শৰাইঘাট দলং। অসমৰ মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? 1517 চনত। বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল? সাৰনাথত। কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? পুষ্যবৰ্মন। হৰ্ষচৰিতৰ লেখক কোন? বাণভট্ট। অসমৰ আটাইতকৈ ওখ দৌল কোনটো? শিৱদৌল। মানে প্ৰথমবাৰৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল? চন্দ্ৰকান্ত সিংহ। ৰজত ৰংগিনীৰ লেখক কোন আছিল? কলহন। অসম ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1926 চনত। স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথমজন মহিলা কোন আছিল? মুংগী। ঐশ্বক্লান্ত আৰু দীৰ্ঘস্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? স্বৰ্গদেউ শিৱসিংহৰ দিনত। শিৱসাগৰৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1985 চনৰ 15 আগষ্টত। চিলাৰজা উপাধি কোনজন আহোম ৰজাক প্ৰদান কৰা হৈছিল? শুক্লধ্বজক। কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল? 1939 চনত। কিমান চনত সেন বংশৰ প্ৰতিষ্ঠাপতা হৈছিল? 1440 চনত। কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল? 1943 চনত। কিমান চনত বংগৰ পৰা অসমৰ পৃথক কৰা হৈছিল? 1874 চনত। কেতিয়াৰ পৰা অসমত ভাষাৰ পুনৰ প্ৰচলন হয়? 1873 চনত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1917 চনত। আহোম ৰজাৰ ৰাজসভাত বসা ঘৰটোৰ নাম কি আছিল? চুলুং ঘৰ। শৰাইঘাট যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল? ঔৰংজেব। অসমৰ বাঁহ-বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি? নলবাৰী। অসমৰ তামৰ আকাৰ ক'ত পোৱা যায়? ধুবুৰী। কিমান চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয়? 1974 চনত। আসাম বিলাসিনী সংবাদপত্ৰখন কিমান চনত প্ৰকাশিত হৈছিল? 1871 চনত। কিমান চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? 1961 চনত। কোনখন অসমীয়া কথাছবিয়ে প্ৰথম চাৰ্টিফিকেট লাভ কৰিছিল? মৰীচিকা। অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? হৃদয়ৰ প্ৰয়োজন। লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰ প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি? কেহুকুলি। কথাছবিত ৰূপ পোৱা প্ৰথম অসমীয়া উপন্যাসখন কোনখন? ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ মনোমতী। ফ্ৰয়েডীয় যৌন মনস্তত্ত্বৰ ব্যাখ্যা দাঙি ধৰা বেজবৰুৱাৰ গল্পটো কি? পাটমুগী। বিষ্ণু ৰাভাৰ জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম কি? ফেৰেঙ্গাদাও। লিখক মেদিনী চৌধুৰী। বৰ্তমানলৈকে একেৰাহে প্ৰকাশ্য হৈ থকা আটাইতকৈ পুৰণি 7-দিনীয়া বাতৰিকাকতখনৰ নাম কি? জনমভূমি। প্ৰথম সম্পাদক দুলাল চন্দ্ৰ ভূঞা। অসমীয়া ভাষাৰ প্ৰথম মহিলা আলোচনীখনৰ নাম উৰুলি। সম্পাদিকা নয়নবালা দেৱী। প্ৰথম অসমীয়া মিনি ক্ষুদ্ৰ আলোচনীখনৰ নাম কি? বিন্দু। সম্পাদনা ড০ ভূপেন হাজৰিকা।